নমস্কাৰ জ্ঞান বিকাশ চেনেললৈ স্বাগতম জনালো ভিডিঅ'টি শেষলৈ চাবলৈ অনুৰোধ থাকিল আপুনি যদি চেনেললৈ প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব কয়লা কাৰ্বনৰ দ্বাৰা গঠিত কয়লাক কলাহীৰা নামেৰেও জনাজাত ব্ৰিটিছৰ দিনৰ পৰাই ভাৰতত কয়লা খনন কাৰ্য চলি আহিছে বিশ্বৰ ভিতৰত কয়লা উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান দ্বিতীয় কয়লা উৎপাদনৰ ক্ষেত্ৰত চীন বিশ্বৰ প্ৰথম স্থানত আছে ভাৰতৰ 2/3 শক্তি উৎপাদন কয়লাৰ দ্বাৰা কৰা হয় ভাৰতৰ ধনবাদ চহৰত ভাৰতৰ ভিতৰতে সৰ্বাধিক কয়লা উৎপাদন হয় ধনবাদ চহৰ ভাৰতৰ কয়লা ৰাজধানী হিচাপে জনাজাত ভাৰতৰ ঝাৰখণ্ড উৰিষ্যা মধ্যপ্ৰদেশ পশ্চিম বংগ উত্তৰ প্ৰদেশ ছিকিম মেঘালয় অসম অৰুণাচল আৰু নাগালেণ্ডত কয়লা উৎপাদন হয় বিভিন্ন প্ৰাকৃতিক কাৰণত বা প্ৰলয়ৰ বাবে পাহাৰ পৰ্বতৰ গছ-গছনি বছৰ ধৰি ভূগৰ্ভত পোত যায় ভূপৃষ্ঠৰ হেঁচা আৰু চাপৰ ফলত গছ-গছনি আৰু জীৱ-জন্তুৰ মৃত শৰীৰবোৰৰ ওপৰত পৰা হাইড্ৰজেন অক্সিজেন আদি পৃথক হৈ যায় কেৱল কাৰ্বন ৰৈ যায় ইয়াকে কয়লা বুলি কোৱা হয় কয়লা খননৰ ফলত প্ৰকৃতি বহুখিনি দুঃখিত হয় কয়লা খনিৰ ওচৰৰ বৃহত্তৰ অঞ্চলত কৃষিকাৰ্য সম্ভৱপৰ হৈ নুঠে কয়লাৰ পৰা উৎপাদন হোৱা শক্তিক ক্লিন এনাৰ্জি হিচাপে গণ্য কৰা নহয় অবাধ হাৰত কয়লা খননৰ বাবে বৃহৎ পাহাৰ খান্দি শেষ কৰি দিয়া হৈছে কয়লা খননৰ ফলত বায়ু পানী মাটি সকলো প্ৰদূষিত হয় সেয়েহে ভাৰত চৰকাৰে ক্লিন এনাৰ্জি অৰ্থাৎ সৌৰশক্তি বৃহৎ পৰিমাণৰ উৎপাদনৰ বাবে বিভিন্ন কোম্পানী সমূহক উদগনি যোগাইছে সৌৰশক্তিৰ উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে সৌৰশক্তিৰ বিভিন্ন আঁচনিবোৰত 50% পৰ্যন্ত ৰেহাইৰ ব্যৱস্থা কৰিছে বন্ধুসকল ভিডিঅ'টি আজিলৈ ইমানেই আপোনালোকে যদি ভিডিঅ'টি ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ